Hello everyone. সকলোৰে ভিডিঅ'ত পাতত দিয়া মাছৰ কণী দেখি মোৰ খাবলৈ বৰ মন গ'ল। হে আজি বজাৰৰ পৰা মাছৰ কণী কিনি আনিলো আৰু বনাবলৈ ৰেডি কৰিলো। প্ৰথমতে মই কলপাত এখন কাটি লৈছো আৰু জুইত অকমান হেক দি লৈছো। তাৰ পিছত মই ধুই থোৱা মাছৰ কণীখিনিৰ লগত মানধনিয়াৰ পাত কেইটামান মিহি কাটি লৈছো। মই যেহেতু কণ বিলাহী নাপালো হে ডাঙৰ বিলাহীকে লৈ আহিলো আৰু ডাঙৰ বিলাহীকে মই কাটি লৈছো। তাৰ পিছত মই পিয়াজ অকমান মিহি কাটি লৈছো আৰু জুখ অনুযায়ী মই নিমখ হালধি মিঠাতেল দি লৈছো আৰু তাৰ পিছত মই কাটি থোৱা ভোট জলকীয়াৰ টুকুৰা কেইটামান দিছো। ভোট জলকীয়া খাই মই বৰ ভাল পাওঁ হে আৰু শেষত মই সানি লৈছো গোটেইখিনি আৰু তাৰ পিছত মই গৰম পানী পাত্ৰ এটা দি লৈ তাতে ভাপত কলপাতত বান্ধি লোৱা মাছৰ কণীখিনি 10 মিনিট সময় এটা সাইডত ৰাখিছো আৰু 10 মিনিট পিছত আকৌ আনটো সাইড ৰাখিছো। এয়া ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনিয়া দেখিছে খাবলৈ তেনেকুৱা ধুনিয়াই হৈছে আৰু আজি দুপৰীয়া সাজটো মই এনেদৰে খালো।